Hello guys, good morning. সকলোৱে ভালে আছেনে? আৰু আজি ভাবিছোঁ সৰগৰি মন্দিৰটো দেখুৱাম যাম। আপোনালোকে চাব দেই, সকলোৱে চাব। দেখুৱাম আজি ফিক্স। মই এতিয়া শুই আছোঁ। মই উঠি গাটো ধুই লৈ কিনে আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম। আপোনালোকে চাব, মই মন্দিৰটো দেখাই দিম, কেৱল চাব হা। আহিলোঁ দিয়ক গা ধুই। মই কাপোৰটো পিন্ধি লওঁ। কাপোৰ পিন্ধা হৈ গ'ল। লওক, এতিয়া মোৰ গাড়ীখন অলপ বেয়া হৈছে, তাকে চাই লওঁ কি হৈছে। বলক কি বেয়া হৈছে চাই লওঁ গাড়ীখন। এইটো বস্তু হৈছে, এইটো মোবিলটো পৰি থাকে মানে, এইটো বস্তু এইটো এনেকৈ চাব লাগিব, কম আছে নে বেছি আছে। তাত চাব অলপ কমি আছে। এইটো আনিছোঁ, এইটোতে কি কৰিম চাই থাকিব। এইটো হৈ গ'ল। এইবাৰ আৰু এটা বেলেগ আছে, বেলেগটো চাব লাগিব। আমাৰ গাড়ী কাম হৈ গ'ল। গাড়ী ষ্টাৰ্ট দিলোঁ, হৈ গ'ল। এতিয়া মই অলপ এখন দি আহোঁ আৰু গুচি যাম। যাব ওলাইছোঁ। ইয়াৰ পৰা তাড়াতাড়ি যাওঁ, মানুহকেইটা ৰখি আছে। তাৰপিছত মানুহকেইটা লৈ আকৌ ডাইৰেক্ট মন্দিৰ যাম, মন্দিৰটো দেখুৱাম। বলো আৰু বেছি নাই, এই পালোৱেই। চাওক কি বস্তু লৈছে, মন্দিৰত পিকনিক খাব যাব। ready একদম। Strong, we're doing wrong, but I'll try.
মন্দিৰটো পাই গ'লো আহি মেইন গেট inside of me in this sense. আমি এতিয়া মন্দিৰৰ ভিতৰত যাই আছো চাব কি কৈছা ৰিক্সা লৈছোঁ ৰিক্সা পানী খাব পাৰি নেকি চাওঁ ইংলিছত পিকনিক প্লেচৰে জেগা পাহাৰখন বৰ ভাল লাগে ন কালাৰটো আমি এতিয়া শিখৰ এটা খাই লওঁ তাৰে পিছত মন্দিৰটো দেখাই দি আছোঁ ব্ৰেকফাষ্ট কৰি লওঁ শিখৰত ব্ৰেকফাষ্ট কৰি লওঁ কেই টকা 15 লোকবিলাকতো খাইছিলোঁ এইটোৱেল মেইন বস্তু আমাৰ ভিটামিন কি ভিটামিন স্বাস্থ্যৰ শিখৰটো কিন্তু মই সদায় নাখাওঁ দেই কেতিয়াবা মানে কি লগৰ লগত থাকিলে খোৱা যায় আৰু সিমান নহয় জাষ্ট অলপ কমকৈ আৰু এইটো এটা 2 নম্বৰ গেট ভিতৰত মন্দিৰটো মই দেখাই দি আছোঁ এইটো চাওক মন্দিৰটো বহুত বাকী আছে কাম হোৱাই নাই ভালকৈ মানে হ'ল আমাৰ লগত অহা মানুহ মন্দিৰত যাওঁ এনে ভাল লাগে না তই ধূপ দিয়কচোন 10 টকা দি দিয়ক দুটা দিয়ক এইফালে জোতাযোৰ খুলি লওঁ
এটা চেলফি লওঁ মন্দিৰটোৰ লগত বহুত মানুহ এইবিলাক গাড়ী চাওক এইবোৰ আমাৰ খানা বনোৱা মানুহ খানা বনাই আছে অলপ পিছত হ'ব এইফালে চাওক না মোৰ লগতো বাপৰে বেয়া খাই আছে শেষ কৰি পেলালা বে ই কেইটা আছে ইয়াতে 2 3 4 5 6 7 8 9 10 11 12 13টা আছে কি ডেঞ্জাৰ খাই দেই চাহ না তাক এইবাৰ মুৰ্গীটাতো ধৰিছে আৰু চেচ আৰু এটা গেট আছে নহয় সেইটো দেখুৱাই নাছিলোঁ সেইটো চাই লওক এইটো এটা গেট অলপ জুম কৰি দিছোঁ টোটেলি 3টা গেট আছে এইটো মন্দিৰত অলপ চাহ খাব মাতিছে লাল পানী কি ৰহন দিছে কি ক চাউথ ৰহুন মই চেন পাছোঁ হয় ৰ চাহ এতিয়া ৰহুন ৰহুন লাগিব নেকি এই ৰহুন ৰহুন লাগছি ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্ট চাই লওক কি দিছে এইবোৰ কিবা জেলি আৰু কল কণী দিয়া 4 বিধ 5 বিধ বস্তু দিছে চাওক না চাওক খাই লওঁ কণীত বাকলি লাগিয়ে অলপ ভাতকেইটা খাই আহোঁ এই বহিব বহুত দিগদাৰ আছে হ'ব হয় আমাৰ এতিয়া ভাত খোৱা হৈ গ'ল আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব